সময়ে করোনা ভাইরাস সরি বৰষুণ দি আছে আমি ৰেইনকোট পিন্ধি গৈ আছোঁ আমি গুদামত যে কি আমাৰ এখনি পেণ্ডেলৰ কামৰ কাৰণে আমি বস্তু আনিবলৈ গৈ আছোঁ আৰু ধাৰাসাৰ বৰষুণৰ বাবদ আমি ৰেইনকোট পিন্ধি আমি স্কুটিখন লৈ মেলি গুদামত গৈ আমি মাল লোড কৰিম লোড কৰি আহি মেলি আপোনালোকক দেখাবলৈ আমি ৰেডি আছোঁ যে আমাৰ ট্ৰাকচাৰটো বনি আছে আৰু আমি প্ৰায় আজি 2 দিন ধৰি কাম কৰি আছোঁ বহুত কাম চলি আছিলে বহুত ব্যস্ত অলপ কিছুমান ঘৰুৱা প্ৰব্লেম আছিলে তো সেইটো কাৰণে ভিডিঅ'খিনি আমি দিব পৰা নাই আৰু ইয়াৰ মাজতে আমি 2-3টা কাম কৰিছোঁ ডাঙৰ কামেই আছিলে আৰু সেই কামখিনি আপোনালোকক দেখাব বিচাৰিছোঁ আপোনালোকে চাওক বন্ধুসকল আপোনালোকক ইতিমধ্যে দেখাবলৈ মই উৎসুক হৈ আছোঁ যে আমাৰ লখিমপুৰ কলেজ চাৰিআলি কি সুন্দৰভাৱে সজাইছে আপোনালোকক ভিউটো মই দেখাবলৈ দেখাই আছোঁ চাব অন্য এটা ৰূপত যিহে কি কাম চলি আছে আমাৰ বৰষুণতো আমি কাম কৰা এৰা নাই বৰ্তমান পুৰা আমি ট্ৰাকচাৰ বনাই মানে ক্লিয়াৰ হ'বগে আৰু এটা সানা ব্ৰেক নিউ মিস্ত্রি আনলক লেভেল ক্ৰছ পুৰা গাছা পুৰা টিপি শেষ এবেলে সফৰ পুৰা হাইট লাইনত উঠি মেলি বাছা বানি আহিছে আমি অলপ ৰখাই দিছোঁ চাও বৰষুণটো যদি ৰখে তেন্তে মানে কামটো অলপ আগবাঢ়িব ৰাতিপুৱা আহি জাষ্ট খালি ওপৰৰ বাখিনিয়ে বান্ধিছোঁ এতিয়ালৈকে কামে আগবঢ়া নাই বৰষুণৰ কাৰণে অলপ মানে শ্ল' হৈ আছে একেবাৰে শ্ল' আৰু বেটেৰী ডাউন মেলাত খেলা হ'ব পুৰা বৰষুণ দি আছে এই আগফালৰ পৰা চানা ল'লোঁ চানা খাম বুলি ইয়াৰ চানা আমি পেণ্ডেলৰ কাম অলমোষ্ট আৰু 5% আছে কাম আমি কামটো ক্লিয়াৰ দিম এইটো হৈছে মোৰ লগৰ ই মোক কামটো দিছে এটা ভণ্টিৰ বিয়া মানে কামটো আমি যেনেকৈ ভাবিছিলোঁ কৰিম বুলি কিন্তু তাতকৈ অলপ বেছি কৰি দিলোঁ মানে লগৰ বুলি তো তাৰপৰা অলপ ফিডবেক ল'ম কেনেকুৱা হৈছে কি কথা মেনেজমেণ্টটোৰ ওপৰত কোৱা কি 2-1 কৈ দিয়া কেনেকুৱা লাগিছে কামটো ভালেই হৈছে আৰু ভালকৈ কৰা সেইটোৱে ক'লোঁ তোমাক ব্লেছিং দিছে সবেই ভাল পাইছে দাদা এজন আছে দাদাও বহুত ভাল কৈছে এতিয়া মই পেণ্ডেলৰ ভিউটো আপোনালোকক দেখাম মানে লাইট চাইট লগাবলৈ আছে লাইটটো লগাৰ পাছত আমি কাম কৰিম মানে এতিয়া আমাৰ হেড মিস্ত্ৰী এইটো
হেড মিস্ত্ৰীয়ে পুৰা একদম ফুল ৰিক্স লৈ লৈছে ঘামি গৈছে আৰু কেনেকা লাগিছে কাম কৰি ধোৱা চুটি গৈছে ন সি অকলে ৰিক্স লৈ লৈছে মানে সি অকলে কৰি দিব কালি ৰাতি যোৱাই নাই সি ঘৰত সি কৈছে অকলে গোটেইখিনি কৰি দিম পেণ্ডেল সম্পূৰ্ণ হৈ গ'ল এতিয়া আপোনালোকক দেখাবলৈ মই ৰেডি তো ভিডিঅ'টো চাওক পেণ্ডেলটো কেনেকৈ হৈছে কমেণ্ট কৰিব নম্বৰ দিয়া থাকিব কণ্টেক্ট কৰিব ধন্যবাদ